উদয়ন যুৱক সংঘৰ 100 সংখ্যক সন্ধ্যামেল সম্পন্ন। উত্তৰ লখিমপুৰৰ গড়েহগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান উদয়ন যুৱক সংঘই প্ৰতি মাহৰ প্ৰথম দেওবাৰে অনুষ্ঠিত কৰি অহা এক ব্যতিক্ৰমী অনুষ্ঠান সন্ধ্যামেলৰ যোৱা ইংৰাজী 6 জুলাই তাৰিখে 100 সংখ্যক পূৰ্ণ হোৱাৰ উপলক্ষে সেইদিনা সন্ধ্যামেলখন 2 শতাধিক লোকৰ উপস্থিতিৰে বিশেষভাৱে উদযাপন কৰা হয়। 2012 চনতে আৰম্ভ হোৱা সন্ধ্যামেলৰ 100 সংখ্যক সন্ধ্যামেলখন সেইদিনা উদয়ন যুৱক সংঘৰ প্ৰেক্ষাগৃহত গড়েহগাঁও অঞ্চলৰ 100 জন বিশিষ্ট ব্যক্তিয়ে 100 গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। আৰম্ভণিৰ পৰা 2012 চনৰ পৰা বৰ্তমানলৈকে সন্ধ্যামেলৰ অংশগ্ৰহণ কৰা যিসকল ব্যক্তিয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। মহিলা শিল্পীসকলে উদয়ন যুৱক সংঘৰ শীৰ্ষ গীতি পৰিৱেশন কৰাৰ পিছতে আদৰণি ভাষণ প্ৰদান কৰি সংঘৰ সভাপতি পৰমা ফুকনে অনুষ্ঠানত ইন্দ্ৰা দত্ত আৰু সহযোগীসকলে এটা বৰগীত পৰিৱেশন কৰাৰ পাছতে পৰমা ফুকনৰ সভাপতিত্বত আৰু ইন্দ্ৰজিৎ কাকতিৰ সম্পাদনত 100 সংখ্যক সন্ধ্যামেল উপলক্ষে প্ৰস্তুত কৰি উলিওৱা পুস্তিকাখন উন্মোচন কৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বুবুল কুমাৰ শইকীয়াই। ইয়াৰ পিছতে অনুজ কুমাৰ ভূঞাই আঁতৰি আগবঢ়াই নিয়া আলাপ আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ষীৰতা কাকতি, তৰগৰ দত্ত, সুৰেন হাজৰিকা, নগেন বৰুৱা, কনকেশ্বৰ ডেকা, এনি দত্ত, মাধৱ ফুকন, ৰাজীৱ দত্ত আৰু পৰাগ দত্তই নিজৰ অনুভৱ ব্যক্ত কৰে। অনুজ কুমাৰ ভূঞাই সন্ধ্যামেলৰ আলোচ্য বিষয়সমূহক সামৰি ৰচনা কৰি উলিওৱা এখন আলেখ্য পৰিৱেশন কৰা হয়। স্বৰচিত কবিতা পাঠ কৰে দীপ্তি ভূঞা আৰু সত্যমোহন দত্তই। একোটাকৈ গীত পৰিৱেশন কৰে দেৱেন দত্ত আৰু প্ৰিয়ানুজ কোচে। অনুষ্ঠানত উদয়ন যুৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি পূৰ্ণানন্দ দত্ত আৰু প্ৰতিষ্ঠাপক সম্পাদক তীৰ্থনাথ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, 2 জন প্ৰতিনিধি বসন্ত দাস আৰু দুৰ্লভ নাথো অনুষ্ঠানত উপস্থিত থাকে। সম্পাদক ইন্দ্ৰজিৎ কাকতিৰ শলাগৰ শৰাই অন্তত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়। নিউজ 6 ৰিপৰ্ট লখিমপুৰ পৰা জুলফিকাৰ ৰিপৰ্ট আছাম নিউজ 24।